নমস্কাৰ। জয় শ্ৰীৰাম, জয় হনুমান, জয় বজৰংবলী, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাধে ৰাধে। সকলোৱে জানে এই আমাৰ এয়া পৰিস্থিতিটো বেয়া, বানপানীৰ সময়। ফাৰ্ষ্টতে এই ভিডিঅ'টো চাওক, তাৰে পিছত মই বাকীখিনি ক'ম। আমাৰ মনোবাৰ ভিডিঅ'টো চাওক। নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো এটা সম্পূৰ্ণ বেলেগ ভিডিঅ' বনাবলৈ গৈ আছোঁ। আজি ভিডিঅ'টো হৈছে, যিহেতু আপোনালোকে গম পাই আছে যে উজনি অসমত যিটো বান হৈছে, সেই বানৰ ওপৰত ভিত্তি কৰি আজি মই ভিডিঅ'টো বনাইছোঁ। আমি বহুতে দেখি আছোঁ যে বহুতে সহায় কৰি আছে, সহযোগ কৰি আছে। তাৰে মাজতে আমাৰ বাক্সা জিলাৰ ফালৰ পৰা আমাৰ উদীয়মান যুৱকসকলে যিটো প্ৰকল্প হাতত লৈছে, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া বিষয়। সেইকাৰণে আপোনালোকক জনাওঁ যে মোৰ ভিডিঅ' চোৱা, মই জানো মোৰ ভিডিঅ' চোৱা মানুহবিলাকে আপোনালোকে বহুতেই সহায় কৰি আছে, কিন্তু তাৰে মাজতে আপোনালোকক জনাই দিওঁ যে আমাৰ বাক্সা ডিষ্ট্ৰিক্ট বৰমাৰ ফালৰ পৰা এটা সমদল আছে, যিটো আমাৰ যুৱকসকলে কৰি আছে। আপোনালোকক প্লিজ অনুগ্ৰহ কৰি কৈছোঁ যে আপোনালোকে যোনে যিমান পাৰে এটকা দুটকা সহায় সাহায্য আগবঢ়াব পাৰে। মই স্কেনাৰখন লগাই দিছোঁ, এই স্কেনাৰত গৈ আপোনালোকে যোনে যিমান পাৰে সহায় কৰিব পাৰে। আপোনালোকক এইটো দাবী নাই যে আপোনালোকে 100 দিব লাগিব, 200 দিব লাগিব, এইটোৰ ওপৰত কোনো হেৰি নাই। আপোনালোকে এটকা বা দুটকা দি হ'লেও আপোনালোকে সহায় কৰিব পাৰে। আপোনালোকৰ এটা টকাৰে আমাৰ যিটো প্ৰাণাকান্তসকলে যিটো সহায় পাব, হয়তো আপোনাৰ কাৰণে বহুত বেছি ভাল হ'ব। ভগৱানে নকৰক যে পিছৰ প্ৰজন্মত আমি কি কৰিছোঁ তেওঁলোকক ক'ব পাৰিম। আৰু আজি যদি আমি তেখেতসকলক সহায় কৰোঁ, নেক্সট আমাকো তেখেতসকলে সহায় কৰিব। মানুহে মানুহৰ বাবে। গতিকে আপোনালোকক এইটো কথা কওঁ যে আপোনালোকৰ কাটৰ অনুৰোধ, কেতিয়াও মই এনেকুৱা ভিডিঅ' বনা নাছিলোঁ। আপোনালোকক মই আজি আপোনালোকৰ ওচৰত ক্ষমা খুজি কিনে এইটোৱে জনাইছোঁ যে আপোনালোকে এটকা পাৰে, দুটকা পাৰে এই স্কেনাৰখনত দি কিনে তেওঁলোকক সহায় কৰক। আপোনালোকৰ এটকাই দুটকাই আজি বহুখিনি লাভৱান হ'ব বুলি মই ভাবোঁ। গতিকে অনুগ্ৰহ কৰি কৈছোঁ, এইটো যাব বাক্সা ডিষ্ট্ৰিক্ট বৰমাৰ ফালৰ পৰা। গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ, এই স্কেনাৰখনত আপোনালোকে এটকা দুটকা দি সহায় কৰক আমাৰ যুৱকসকলক, যিটোৱে আজি আমাৰ যুৱকসকলে উঠি পৰি লাগিছে যে তেখেতসকলক কিদৰে সহায় কৰিব পাৰোঁ। আমি আছোঁ, গতিকে আপোনালোকে থাকক আৰু আপোনালোকে সহায় সহযোগ কৰক। আপোনালোকে জানো এইখিনি টাইমত সকলোৰে পৰিস্থিতি বেয়া, কিন্তু আপোনালোকৰ এটকা আমাৰ কাৰণে বহুত বেছি মূল্যৱান। গতিকে প্লিজ অনুগ্ৰহ কৰি কৈছোঁ, কেতিয়াও মই কাৰো কাৰণে অনুগ্ৰহ নকৰোঁ, কিন্তু আজি মই আপোনালোকক অনুগ্ৰহ কৰি কৈছোঁ যে ভিডিঅ'টো চাই আপোনালোকে যোনে যিমান পাৰে প্লিজ সহায় হাত আগবঢ়াব। ধন্যবাদ। গতিকে ইয়াত স্কেনাৰখন লগাই দিছোঁ। তো ৰাইজ, ভিডিঅ'টো চালে সম্পূৰ্ণকৈ বুজি পালে। এটকা 2 টকা যাই যি পাৰে, আমাৰ কোনো দাবী নাই, বা 100 টকা দিব লাগিব সেইটো আমাৰ দাবী নাই। আৰু সকলোৱে এটকা 2 টকা যি পাৰে সহায় কৰিয়ক। আৰু এয়াই মোৰ বক্তব্য। ধন্যবাদ।